কৃষ্ণাংগী বৰা মই শংকৰদেৱ বিদ্যা নিকেতন যমুনামুখত পঢ়ো। শ্ৰেণীটো তোমালোকৰ জিলাখনৰ নাম কি? আমাৰ জিলাখনৰ নাম হোজাই। হোজাই জিলাৰ সদৰ ঠাইখনৰ নাম কি? হোজাই জিলাৰ সদৰ ঠাইখনৰ নাম হাতটো নমাই দে। হোজাই জিলাৰ সদৰ ঠাইখনৰ নাম শংকৰদেৱ নগৰ। তোমালোকৰ ৰাজহ চক্ৰটোৰ নাম কি? আমাৰ ৰাজহ চক্ৰটোৰ নাম দবকা। তোমালোকৰ মৌজাটোৰ নাম কি? আমাৰ মৌজাটোৰ নাম যমুনামুখ। মৌজাটোৰ মৌজাদাৰজনৰ নাম কি? মৌজাটোৰ মৌজাদাৰজনৰ নাম পাৰ্থপ্ৰতিম বৰা। পাৰ্থপ্ৰতিম বৰা। তোমালোকৰ বিধানসভা সমষ্টিটোৰ নাম কি? আমাৰ বিধানসভা সমষ্টিটোৰ নাম যমুনামুখ। যমুনামুখ সমষ্টিৰ MLA জনৰ নাম কি? যমুনামুখ সমষ্টিৰ MLA জনৰ নাম মুখৰ পৰা হাত নামা। যমুনামুখ সমষ্টিৰ MLA জনৰ নাম ৰহিম উদ্দিন আজমল। তোমালোকৰ লোকসভা সমষ্টিটোৰ নাম কি? আমাৰ লোকসভা সমষ্টিটোৰ নাম নগাঁও। নগাঁও লোকসভা সমষ্টিৰ MP জনৰ নাম কি? নগাঁও লোকসভা সমষ্টিৰ MP জনৰ নাম হ'ল প্ৰদ্যুৎ বৰদলৈ। তোমালোকৰ ওচৰতে থকা ৰেল ষ্টেচনটোৰ নাম কি? আমাৰ ওচৰত থকা ৰেল ষ্টেচনটোৰ নাম হ'ল যমুনামুখ। তোমালোকৰ ঘৰৰ ওচৰতে থকা তিনিখন নদীৰ নাম? আমাৰ ঘৰৰ ওচৰত থকা তিনিখন নদীৰ নাম হ'ল কপিলী, নিশাৰী, যমুনা। হোজাই জিলাৰ DC জনৰ নাম কি? হোজাই জিলাৰ DC জনৰ নাম চাটনাক সিং। হোজাই জিলাৰ SP জনৰ নাম কি? হোজাই জিলাৰ SP জনৰ নাম অংকুৰ জৈন। যমুনামুখ আৰক্ষী থানাৰ আৰক্ষী বিষয়াজনৰ নাম কি? যমুনামুখ আৰক্ষী থানাৰ আৰক্ষী বিষয়াজনৰ নাম হ'ল দিলীপ নাথ হাজৰিকা। ভাৰতৰ ৰাজ্যবিলাকৰ ৰাজধানীৰ নাম কোৱা? অসম, দিছপুৰ, অৰুণাচল, ইটানগৰ, নাগালেণ্ড, কোহিমা, মণিপুৰ, ইম্ফল, মিজোৰাম, আইজল, ত্ৰিপুৰা, আগৰতলা, মেঘালয়, শ্বিলং, ছিকিম, গেংটক। পশ্চিমবংগ কলকাতা, বিহাৰ পাটনা, ঝাৰখণ্ড ৰাঁচী, উত্তৰ প্ৰদেশ লক্ষ্ণৌ, উত্তৰাঞ্চল দেহৰাদুন, হিমাচল প্ৰদেশ চিমলা, পাঞ্জাৱ চণ্ডীগড়, ৰাজস্থান জয়পুৰ, গুজৰাট গান্ধীনগৰ, গোৱা পানাজী, মহাৰাষ্ট্ৰ মুম্বাই, গোৱা পানাজী, মধ্যপ্ৰদেশ ভূপাল, ছত্তীশগড় ৰায়পুৰ, উৰিষ্যা ভুৱনেশ্বৰ, অন্ধ্ৰপ্ৰদেশ অমৰাৱতী, তেলেংগানা হায়দৰাবাদ আৰু কৰ্ণাটক বেংগালুৰু, কেৰেলা তিৰুৱনন্তপুৰম, তামিলনাডু চেন্নাই, তাৰপিছত হাৰিয়ানা চণ্ডীগড়, দিল্লী। অসমৰ 20খন জিলাৰ নাম কোৱা? অসমৰ 20খন জিলাৰ নাম তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, আকৌ নগাঁও, মৰিগাঁও, হোজাই, আকৌ কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, নলবাৰী, বাক্সা, চিৰাং, গোৱালপাৰা, বৰপেটা, ধুবুৰী, দক্ষিণ শালমৰা, কোকৰাঝাৰ, বঙাইগাঁও। বাকী নাজানো, বাকীখিনি পিছত কবি। অসম সাহিত্য সভাৰ সভাপতি কোন? বৰ্তমান সভাপতি? অসম সাহিত্য সভাৰ এতিয়া সাহিত্য সভাৰ সভাপতি কোন?
নতুন সভাপতি অঁ নতুনজন কুলধৰ শইকীয়া কুল নহয় কুল কুলধৰ শইকীয়া আৰু সম্পাদক হ'ল যাদৱ শৰ্মা আগৰজন সভাপতি কোন আছিল পদুম ৰাজখোৱা সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী সম্পাদক হ'ল পদুম ৰাজখোৱা তাৰপিছত